সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুতিথি উপলক্ষে সমগ্ৰ অসমবাসীয়ে প্ৰতি বছৰৰ 17 জানুৱাৰী দিনটোক শিল্পী দিৱস হিচাপে পালন কৰি আহিছে। 2022 চনৰ শিল্পী দিৱস সমাগত। প্ৰকৃততে শিল্পী দিৱসৰ পূৰ্বৰ নাম কি আছিল, ইয়াক প্ৰথম কেতিয়া আৰু কোন ঠাইত পালন কৰা হৈছিল ইত্যাদি বহু জানিবলগীয়া কথাৰে প্ৰস্তুত কৰা আমাৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। লগতে যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই অল কৰি দিব। প্ৰিয় বন্ধুসকল, 1951 চনৰ 17 জানুৱাৰী ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে আঁকোৱালি লৈছিল অকাল মৃত্যু। ঠিক ইয়াৰ পাছৰে পৰা এই দিনটোক অসমবাসীয়ে শিল্পী দিৱস হিচাপে পালন কৰি আহিছে। জ্যোতিপ্ৰসাদৰ মৃত্যুৰ দুবছৰৰ পাছত অৰ্থাৎ 1953 চনত পোনপ্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। সেই সময়ত এই দিৱসক জ্যোতি দিৱস নামেৰে পালন কৰা হৈছিল, যদিও পাছলৈ ইয়াক শিল্পী দিৱস হিচাপে পালন কৰিবলৈ লোৱা হয়। 1953 চনত শিল্পী দিৱস প্ৰথমে পালন কৰা হৈছিল গুৱাহাটী আৰু তাৰ পাছত বৰপেটাত। সেই সময়ত সুন্দৰৰ পূজাৰীজনৰ স্মৃতি ৰক্ষাৰ্থে এই দিৱস উদযাপনত আগভাগ লৈছিল সুধাকণ্ঠ, ডক্টৰ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে। ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ নবীন চন্দ্ৰ হলত আয়োজন কৰা এই অনুষ্ঠানত জ্যোতিপ্ৰসাদৰ কন্যা জয়শ্ৰী আগৰৱালা, ডক্টৰ মহেশ্বৰ নেওগ, শিল্পী দিলীপ দত্তকে ধৰি উপস্থিত আছিল প্ৰায় 40 জন গণ্যমান্য ব্যক্তি। সেয়াই আছিল আৰম্ভণি। ইয়াৰ পাছৰে পৰা ক্ৰমান্বয়ে এই দিৱস অসমৰ প্ৰতিখন গাঁও, চহৰ তথা চুবুৰীত উদযাপন কৰিবলৈ ধৰে। অসমৰ ভাষা সংস্কৃতিৰ অতন্দ্ৰ প্ৰহৰী জ্যোতিপ্ৰসাদৰ সংস্কৃতিপ্ৰেমী মনে দুষ্কৃতিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি সক্ৰিয় হৈ উঠিছিল ঘাইকৈ নাটক, কবিতা আৰু সংগীতৰ মাধ্যমেৰে। বহুমুখী প্ৰতিভাৰে তেওঁ অসমীয়া জাতীয় জীৱনৰ প্ৰগতিৰ ক্ষেত্ৰত যি অৰিহণা দি গ'ল সেয়া অসমীয়াই চিৰদিনলৈ মনত ৰাখিব। আহক সুন্দৰৰ পূজাৰীজনৰ মৃত্যুৰ দিনটোত আমিও নিবেদো গভীৰ শ্ৰদ্ধাঞ্জলি।